নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজিৰ ভিডিঅ'টোত বনাবলৈ লৈছিলোঁ এখন পনীৰৰ অতিকে সোৱাদ লগা তৰকাৰী। বলকচোন মই পনীৰৰ তৰকাৰীখন কেনেদৰে বনালোঁ চাওঁ। এইয়া মই কেৰাহীত প্ৰথমতে তেল দি দিছোঁ। আমাৰ চব্জিবিলাক সৰিয়হৰ তেলতে বনোৱা হয়। প্ৰথমতে মই তেলখিনি গৰম হ'বলৈ দিছোঁ। আৰু তেলখিনি গৰম হৈ আছে। বৰ বেছি তেল মই ব্যৱহাৰ কৰা নাই, খুব কম পৰিমাণে তেল ব্যৱহাৰ কৰিছোঁ। আৰু তাৰপিছত মই তেলখিনিত দি দিছোঁ হালধি অকণমান, কিয়নো প্ৰথমতে মই পনীৰখিনি ভাজি ল'ম। এয়া তেলখিনি গৰম হৈছে, এতিয়া মই তাত দি দিছোঁ পনীৰখিনি। আৰু পনীৰখিনি ভালদৰে ভাজি লৈছোঁ। কিছুমানে কেঁচাকৈ পনীৰৰ চব্জি বনায়, কিন্তু মই বিশেষকৈ ভাজি বনাওঁ, কিয়নো কেঁচাকৈ বনালে আচলতে আমাৰ ঘৰৰ গোটেইকেইজনে খাই বেয়া পায়। পনীৰৰ এটা কেঁচা গোন্ধ পায় বুলি কয় তেওঁলোকে। সেইকাৰণে মই বেছিভাগ পনীৰ বনালে আগতে অকণমান পনীৰখিনি ফ্ৰাই কৰি লওঁ। এয়া মই পনীৰখিনি কেৰাহীত দি দিছোঁ, এতিয়া ফ্ৰাই হৈ আছে। মোৰ ভিডিঅ'বিলাক কেনেকুৱা পাই জনাবচোন দেই। ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। এয়া মোৰ পনীৰখিনি ভাজি হৈ গ'ল। এতিয়া মই পনীৰখিনি এখন প্লেটত থৈ দিছোঁ। আৰু লগতে মই যিখিনি লৈছিলোঁ কাটি আলু আৰু মই বিলাহীৰে বনাম বুলি ভাবিছোঁ আজিৰ তৰকাৰীখন। পনীৰখিনি থৈ তাত মই বৰ্তমান এতিয়া আলুখিনি ভাজিম। যিহেতু আলুখিনি সোনকালে সিজিব সহায় হ'ব, আলুখিনি আগতীয়াকৈ মই ভাজি ৰাখোঁ। পনীৰ আগতীয়াকৈ থৈ দিলে এতিয়া সেইখিনি তেলতে মই আলুখিনি ভাজিম। আৰু তেল মই আকৌ দিয়া নাই, এইখিনিতে মই ভাজি ল'ম। তাৰপিছত এয়া আলুখিনি মই দি দিলোঁ। আলুখিনি এতিয়া ভালদৰে ভাজিম। ইয়াত এতিয়ালৈকে মই ক'তো নিমখ ব্যৱহাৰ কৰা নাই, কেৱল মই তেলখিনিত অকণমান হালধি দিছিলোঁ ৰংটোৰ কাৰণে। গতিকে মই এয়া আলুখিনি ভাজি লৈছোঁ, সেইখিনি তেলতে ভাজি ল'ম। ধুনীয়াকৈ আলুখিনি মই লৰাই আছোঁ। যিহেতু মোৰ চেনেলটো নতুন, গতিকে মই ভিডিঅ'বিলাক ভালদৰে দিব পৰা নাই। মোৰ ভিডিঅ'বিলাক কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া আলুখিনিত মই নিমখ অকণমান দি দিছোঁ। তাৰপিছত আলুখিনি মোৰ প্ৰায়খিনি ভজা হৈ গ'ল। এতিয়া মই আলুখিনি একেলগে আপোনাৰ পনীৰখিনিৰ লগত থৈ দিছোঁ। তাৰপিছত বাকীখিনি বনাব লাগিব। এয়া মই আলুখিনি গোটেইখিনি আপোনাৰ কাঢ়ি থৈ দিছোঁ। তাৰপিছত আপোনাৰ বৰ্তমান ঠাণ্ডা বহুত পৰিছে, গতিকে চব্জিবিলাক অকণমান স্পাইচিকৈ বনাই খাই ভাল লাগে। সেইকাৰণে মই বিশেষকৈ ৰাতি মই অকণমান চব্জি মানে যি বনাওঁ স্পাইচি কৰি খাই ভাল লাগে কাৰণে তেনেদৰে বনাই লওঁ। ঠাণ্ডাৰ জুতিবিলাক অকণমান বেলেগ হয়তো। তাৰপিছত মই সেইখিনি তেলতে অকণমান জিৰাৰ গুটি দি দিছোঁ, আপোনাৰ গোটা জিৰা, আৰু এটা ইলাইচি দিছোঁ। বেছি একো দিয়া নাই। তেজপাত দিব পাৰিলোঁ হয়, কিন্তু তেজপাত মোৰ নাছিলে, সেইকাৰণে মই দিব নোৱাৰিলোঁ। আৰু তাত কেইটুকুৰা মই গোটা নহৰু কাটি থৈছিলোঁ সৰু সৰুকৈ, আৰু কেইটুকুৰামান আদা মই তেলখিনিত দি একেলগে ভাজি লৈছোঁ। সেইখিনি অকণমান সময় ভাজিম, যাতে সেইখিনি ৰংটো অকণমান হালধীয়া কালাৰ হৈ যায়। তাৰপিছত এইখিনি মোৰ ভজা হৈ যোৱাৰ পিছত তাত মই সৰু সৰুকৈ কাটি থোৱা এটা মাত্ৰ পিঁয়াজ দিছোঁ দেই। কিন্তু মই পিঁয়াজ বেছিকৈ ব্যৱহাৰ কৰোঁ। পিঁয়াজ আগতে মই মিক্সিত মাৰি লৈছোঁ, মানে তাত গুড়া কৰি লৈছোঁ গোটেইখিনি বিলাহীৰ লগত। সেইকাৰণে মই তেলত সোৱাদটোৰ কাৰণে অকণমান গোটা পিঁয়াজ কাটি থোৱা দিছোঁ। আৰু অকণমান নিমখ দিছোঁ, অকণমান মানে আপোনাৰ সোৱাদ অনুসৰি দিছোঁ, পিছত লাগিলে অকণমান দিব লাগিব। তাৰপিছত দিছোঁ মই হালধি, আৰু তাৰপিছত দিছোঁ মই অকণমান জিৰাৰ গুড়ি, কিয়নো মই আগতেও কৈছোঁ মই আঞ্জাত বেছি পৰিমাণৰ মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু মোৰ ল'ৰাই খায়। তাৰপিছত এইখিনি ভালদৰে ভাজি হৈ গ'ল। এতিয়া মই তাত দিছোঁ বিলাহী আৰু আপোনাৰ কাটি থোৱা পিঁয়াজ, আদা নহৰু গোটেইখিনি পেষ্ট যিটো বনাই থৈছিলোঁ সেইখিনি দি এতিয়া এইখিনি ভালদৰে ভাজিব লাগিব। এইখিনি একেবাৰে ধুনীয়াকৈ ভাজিব লাগিব, যাতে বিলাহীৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এয়া মই ধুনীয়াকৈ ভাজি আছোঁ। চাবচোন ভাজিখন হৈ যাব। ভাজিখন হ'লে গম পাব ই গোট মাৰিব আৰু তেলটো এৰি দিব। এয়া মই ভাজি আছোঁ আৰু লৰাই আছোঁ দেই। জুইটো অকণমান কম কৰি দিছোঁ, কিয়নো তলত লাগি যাব পাৰে, আৰু তলত লাগিলে আপোনাৰ ডোৱা লাগিলে খাবলৈ একদম বেয়া লাগিব। এইয়া মোৰ প্ৰায় বিলাহীখিনি ভাজি হৈ গ'ল। এইয়া ভাজি হৈ গ'ল। এতিয়া মই তাত যিখিনি আগতীয়াকৈ ভাজি থৈছিলোঁ আলু আৰু
আলুখিনি প্ৰথমতে দি লৈছোঁ, পনীৰখিনি অকণমান দেৰিকৈ দিওঁ। আগতে আলুখিনিৰ লগত গ্ৰেভিটো একেবাৰে মিক্স হোৱাকৈ লৰাই আছোঁ, যাতে আলুৰ লগত বিলাহী আৰু গোটেই মছলাখিনি একেবাৰে এটা ধুনীয়া হৈ যায়। গতিকে লৰাই আছোঁ ভালদৰে। জুইটো বহুত বেছি দিয়া নাই এতিয়ালৈকে। তাৰপিছত মই এতিয়া ইয়াত ব্যৱহাৰ কৰিছোঁ পানী। মই মিক্সাৰটোতে অকণমান পানী থৈ দিছিলোঁ, গোটেইখিনি দি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই দিম, যাতে ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ যায়। তাৰপিছত আপোনাৰ এইখিনি অকণমান উতলিবলৈ দিম। জুইটো এতিয়া বঢ়াই দিছোঁ, এইখিনি উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া মই তাত দিছোঁ পনীৰখিনি, আৰু পনীৰৰ লগত এতিয়া আঞ্জাখন উতলিবলৈ দিম, আৰু ই উতলাৰ পিছত আমাৰ কাৰণে খোৱাৰ কাৰণে ৰেডি হৈ যাব। ভিডিঅ'টো চাই কেনে পাই জনাবলৈ নিশ্চয় নাপাহৰিব, আৰু ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে মই ভিডিঅ'বিলাক দিলে আপোনালোকে আগতীয়াকৈ পাই যায়। তাৰপিছত এয়া মোৰ প্ৰায় আঞ্জাখন উতলিছে, দেখিছে কি ধুনীয়া দেখিবলৈ হৈছে। তাত মই ব্যৱহাৰ কৰিছোঁ অকণমান কাশ্মীৰী মিৰ্চ, কালাৰটোৰ কাৰণে, যাতে কালাৰটো ধুনীয়া হয়। নিদিলেও নাই, দিবও পাৰে। মই অকণমান ব্যৱহাৰ কৰিছোঁ কালাৰটো যাতে ধুনীয়া হয় দেখিবলৈ। তাৰপিছত আকৌ অকণমান উতলিবলৈ দিছোঁ, আৰু তাত মই দিছোঁ পনীৰ বাটাৰ মছলা। মছলাৰ ভিতৰত মই এইটো ব্যৱহাৰ কৰোঁ পনীৰ বনালে, কিয়নো পনীৰৰ যিটো আচল সোৱাদ এই বাটাৰ মছলাটো দিলে মানে তাৰ গোন্ধটো বঢ়িয়া। এয়া দেখিব লাগিছে মোৰ পনীৰ এতিয়া ৰেডি। গতিকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ নতুন ভিডিঅ'ত লগ পাম, তাৰ কাৰণে আশীৰ্বাদ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই, গুড নাইট, শুভৰাত্ৰি।